নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কৰিবলৈ ওলাইছোঁ ক্লাছ 9ৰ অসমীয়া ছাবজেক্টৰ লেচন নং 3 গীত আৰু ছবিৰ কুৱেশ্যন এনচাৰসমূহ। তাৰ আগতে যদি আপোনালোক মোৰ এই চেনেলত নতুন আহিছে তেতিয়াহ'লে আমাৰ এই ষ্টাডি ক্লাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাৰ ফলত মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগত পাব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ চমু উত্তৰ দিয়া। ক কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নুবুলে। ইয়াৰ উত্তৰটো হ'ব যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নুবুলে। এতিয়াও আমি খ নম্বৰ কুৱেশ্যন লৈ সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। ইয়াৰ উত্তৰটো হ'ব সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। এতিয়াও আমি গ নম্বৰ কুৱেশ্যন লৈ কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ। ইয়াৰ উত্তৰটো হ'ব নিমজ ভাৱ গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে। এতিয়াও আমি ঘ নম্বৰ কুৱেশ্যন লৈ কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। ইয়াৰ উত্তৰটো হ'ব যিবোৰ গীত আৰু ছবিক সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। এতিয়া আমি ঙ নম্বৰ কুৱেশ্যন লৈ সিহে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব সিহে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ হ'ল আকাশ শূন্য, কিন্তু কবিতাত আলাস শব্দটোৱে হৃদয়ত বুজাইছে। এতিয়াও আমি 2 নম্বৰ কুৱেশ্যন লৈ ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব গীত বা সংগীত আৰু ছবি বা চিত্ৰ এই দুয়োবিধে চৌষষ্ঠি কলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিনাশী গীত হ'ব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰে হ'লে তাক উৎকৃষ্ট ছবিৰ মৰ্যাদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকে গীত বুলি কোৱা হয়। আনহাতে যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মধ্যচিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে। এতিয়াও আমি 3 নম্বৰ কুৱেশ্যন লৈ সদায় চকুৰে দেখা গছ-পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা, নিজৰ মতামত আগবঢ়োৱা। ইয়াৰ উত্তৰটো হ'ব আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰোঁ, কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিৱেশটোকে যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত আনন্দিত সুন্দৰ সৌন্দৰ্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি, অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি। এতিয়াও আমি 4 নম্বৰ কুৱেশ্যন লৈ কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লয় আলাসৰ ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ক'বলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে ধৰিব নোৱাৰে তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে, ফলত তেওঁলোকৰ হৃদয়ে কোনো আনন্দ অনুভৱ কৰিব নোৱাৰে। সেয়ে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনেও ভাল নুবুলে বুলি কবিয়ে কৈছে। আনহাতে যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণ মিলনৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ সুৰ লৈয়ে মানুহৰ অন্তৰত সুৰৰ ঝংকাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লয়। হৃদয়ৰ মণিকোঠাত স্থান দিয়ে, যিবোৰ সদায় চিৰস্থায়ী হৈ বয়। এতিয়াও আমি 5 নম্বৰ কুৱেশ্যন লৈ গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা।
ইয়াৰ উত্তৰটো হ'ব গীত আৰু ছবি। কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবিক সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খেৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকাৰে ৰং তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। ঠিক তেনেদৰে আমি শুনি থকা কথাবোৰে যেতিয়া গীতিকাৰ সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰকে। সৰু সৰু বিষয়বস্তুবোৰকো সূক্ষ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে। বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে। এতিয়াও আমি ৬ নম্বৰ কুৱেশ্যন লৈ ব্যাখ্যা কৰা। ক সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। ইয়াৰ উত্তৰটো হ'ব উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠক দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সি অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কথাফাঁকি উপস্থাপন কৰিছে। আমি সদায়ে দেখি থকা গছৰ পাতখিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে। এতিয়াও আমি ৬ নম্বৰ কুৱেশ্যন লৈ মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ। য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। ইয়াৰ উত্তৰটো হ'ব উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তুৰ কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। এতিয়াও আমি ৭ নম্বৰ কুৱেশ্যন লৈ সমাৰ্থক শব্দ লিখা। জগত, ধৰা, পৃথিৱী, উলাহ, আনন্দ, উৎসাহ, চকু, নয়ন, অসি, সৰু, ক্ষুদ্ৰ, সূক্ষ্ম, ভাল, উত্তম, সজ, খুব, কাণ, কৰ্ণ। এতিয়াও আমি ৮ নম্বৰ কুৱেশ্যন লৈ বাক্য ৰচনা কৰা। কৌশলী বিদ্যা। যাদু শিল্পকলা এটা কৌশলী বিদ্যা। অজৰ অমৰ। ভাল কামৰ মৰণ নাই, অজৰ অমৰ হৈ থাকে। আলাসৰ ঠাই। সকামত আলাসৰ ঠাই পাব পাৰি। ডাঙৰ দীঘল। পিতৃ মাতৃৰ মৰম চেনেহৰ মাজত সন্তানৰ ডাঙৰ দীঘল হয়। এতিয়াও আমি ৯ নম্বৰ কুৱেশ্যন লৈ বিপৰীত শব্দ লিখা। মিহি খহটা, প্ৰাণ অপ্ৰাণ, মৃত্যু জন্ম, মূল অমূল্য, আগ ক্ষুদ্ৰ, বৃহৎ ডাঙৰ। আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।